নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচাৰ ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজত লৈ আছোঁ ক্লাছ 10ৰ অসমীয়াৰ তৃতীয় লেচনৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ আগত মই দুটা লেচনৰ কুৱেশ্যন আনচাৰ দিছোঁ, যদি চোৱা নাই চাব। ইয়াৰ আগৰ পাৰ্টত মই ছায়েন্সৰো দিছোঁ, ছ'চিয়েল ছায়েন্সৰো দিছোঁ, ইংৰাজীৰো দিছোঁ। যদি চোৱা নাই চাব। আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব, কিয়নো যাতে মই এই চেনেলটোত যিমানখিনি কষ্ট কৰিছোঁ তাৰ পৰা যাতে মই কিবা এটা ফল পাওঁ, তাৰ আশা কৰি মই যে ক্লাছটো আৰম্ভ কৰিছোঁ। প্ৰশস্তি কুৱেশ্যন নম্বৰ 1, বিহগী কবি বুলি কাক কোৱা হয়? অপশ্যন এ ক হেমচন্দ্ৰ গোস্বামী, খ ৰঘুনাথ চৌধাৰীক, গ কৃষ্ণকান্ত সন্দিকৈ। উত্তৰটো হ'ব খ ৰঘুনাথ চৌধাৰী। 2 নম্বৰ, প্ৰশস্তি কবিতাটোৰ ৰচক কোন? ক ৰঘুনাথ চৌধাৰী, খ হেমচন্দ্ৰ গোস্বামী, গ লক্ষ্মীনাথ বেজবৰুৱা। উত্তৰটো হ'ব ক ৰঘুনাথ চৌধুৰী। 3 নম্বৰ, ৰঘুনাথ চৌধুৰীৰ ক'ত জন্ম হৈছিল? ক শিৱসাগৰত, গ নগাঁও জিলাত, গ নলবাৰী জিলাত। উত্তৰটো হ'ব গ নলবাৰী জিলাত। 4 নম্বৰ, দহিকতৰা গল্পখন কিমান চনত প্ৰকাশ পাইছিল? ক 1910 চনত, খ 1931 চনত, গ 1918 চনত। উত্তৰটো হ'ব খ 1931 চনত। 5 নম্বৰ, কিমান চনত ৰঘুনাথ চৌধুৰী অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতি আছিল? ক 1935 চনত, খ 1955 চনত, গ 1948 চনত। উত্তৰটো হ'ব ক 1935 চনত। 6 নম্বৰ, উষা শব্দৰ অৰ্থ কি? ক ফুল, খ সুৰ, গ সূৰ্য। উত্তৰটো হ'ব গ সূৰ্য। 7 নম্বৰ, ৰঘুনাথ চৌধুৰীৰ পিতৃৰ নাম কি আছিল? ক ভোলানাথ চৌধুৰী, খ ভোলাৰাম চৌধুৰী, গ ইয়াৰ ভিতৰত এটাও নহয়। উত্তৰটো হ'ব ক ভোলানাথ চৌধুৰী। 8 নম্বৰ, ৰঘুনাথ চৌধুৰীয়ে লিখা গল্প এখন গল্পৰ নাম লিখা। ক কেতেকী, খ সুৰভি, গ জয়ন্তী। উত্তৰটো হ'ব ক কেতেকী। 9 নম্বৰ, প্ৰথম স্তৰত লিখা কবিতাবোৰৰ কোনখন পুথিত সন্নিৱিষ্ট হৈছে? ক মনাই বৰাগী পুথিত, খ কাৰবালা পুথিত, গ সাদৰী। উত্তৰটো হ'ব গ সাদৰী। 10 নম্বৰ, ৰঘুনাথ চৌধুৰী কিমান চনত জন্ম হৈছিল? ক 1968 চনত, খ 1879 চনত, গ 1898 চনত। উত্তৰটো হ'ব খ 1879 চনত। আজি পাৰ্টত ইমানখিনি আছিল। ইয়াৰ পিছত আৰু এটা বা দুটা MCQ হ'ব। তাৰপিছত মই লং কুৱেশ্যনো দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰি মই আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।